Private Limited presents Bihuati Boari. আৰু এতিয়া পলম নকৰাকৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছো আমাৰ দ্বিতীয় গৰাকী বোৱাৰী। তেওঁ হৈছে ডিব্ৰুগড়ৰ বোৱাৰী ময়ূৰী দেৱী। ময়ূৰী দেৱী ডিব্ৰুগড়ৰ বিহুৱতী বোৱাৰী। জীয়ৰী কালৰে পৰা বিহু নৃত্যৰ লগতেই অন্য নৃত্যৰ লগতো জড়িত ময়ূৰী। সৰুৰে পৰাই নৃত্য ভাল পোৱা ময়ূৰী শহুৰ শাহুৰৰ ঘৰত এগৰাকী আদৰ্শ বোৱাৰী হিচাপে পৰিচিত। ঘৰুৱা বিভিন্ন কামৰ লগতেই ৰন্ধা বঢ়া আদিতো পাকৈত ময়ূৰী। আজি ময়ূৰী বিহুৱতী বোৱাৰীৰ এগৰাকী টপ ফাইনেলিষ্ট। ময়ূৰীলৈ আমাৰ তৰফৰ পৰা থাকিল অলেখ শুভকামনা।
বিশুদ্ধিন আজি চূড়ান্ত পৰ্যায়ত কিন্তু আমাৰ প্ৰতিযোগীসকলে চূড়ান্ত দুৰ্দান্ত নাচিছে হয়নে বোৱাৰী ডিব্ৰুগড় ডিব্ৰুগড় যে ঘৰত আহিছে একেবাৰে বহুত বহুত শুভেচ্ছা ময়ূৰী আজি তোমাৰ চেনাই আহিছে নাই কিন্তু তাই বোলে ময়ূৰী বোলে কৈছিলে জানে নাই ক'লে এবাৰ যদি তাই ফাইনেললৈকে যায় চেনাই নাহিলেও ফটোবোৰ কিন্তু পঠিয়াই দিব আজি পঠিয়াইছিলে সেইপাহে লগাইছানে তুমি বাহ কেনে মৰম দেখিছে তোমালোকৰ ডিব্ৰুগড়ৰ মানুহ আহিলে বৰ উস্তাদ একেবাৰে ময়ূৰী ভাল লাগিছেনে আজি আৰু এটা কথা সুধিলো মই মণিকাকো সুধিছিলোঁ তোমাৰ কোনগৰাকী বোৱাৰী তোমাৰ প্ৰতিযোগী বুলি ভাবা যিহেতু আমি এতিয়া সকলোৱে অন্তিম পৰ্যায়ত আছোঁ প্ৰত্যেকে নিজে